স্বাগতম জনাইছোঁ মোৰ অন্যটো ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ গুৱাহাটী চহৰত। আজি মানে এটা বিশেষ কামত আহিব লগা হ'ল, তো ৰাতিপুৱাই আহিলোঁ। তো বিশেষ লৰালৰিৰ কাৰণে ভিডিঅ' বনাবলৈ নহ'লে। এতিয়া কাম চাম হৈ গ'ল, এতিয়া অলপ ওলাই আহিছোঁ বাহিৰত। এতিয়া নতুনকৈ যিখন ফ্লাইঅভাৰ বনাইছিলে এইখনৰ ওপৰতে মই আছোঁ এতিয়া। তো বৰ ধুনীয়া বনাইছে, আপোনালোকক দেখাই আছোঁ। মানে কাপোৰ চাপোৰ লৈ ভৰ্তি বেগ দেখাই আছোঁ আপোনালোকক। গাড়ী পাৰেকৈ হ'ব নোৱাৰি, একদম কি ধুনীয়াকৈ ভাল লাগিছে। দুই চাইডে ধুনীয়াকৈ আঁকি দিছে, জাতি জনগোষ্ঠী সকলোখিনি ইয়াত অংকন কৰা হৈছে। তো বহুতে ধুনীয়া হৈছে ইয়াতে। তো আগলৈ চাই থাকক ভিডিঅ'টো। মানে অহা যোৱাই কৰিব নোৱাৰিলোঁ, ইমানে গাড়ী তো আহি আছোঁ আগলৈ। মোৰ লগৰ এটা আহি আছে লগ কৰিবৰ কাৰণে, তাৰ লগতে অলপ ঘূৰিব লাগিব, আপোনালোকক দেখুৱাম সকলোখিনি। তো ব'লক আগলৈ গৈ থাকোঁ। মানে ৰাস্তাটো পাৰ হ'বলৈ চিন্তা কৰিব লাগিব, মানে ইমানেই ভিৰ, ডাঙৰ গাড়ী। তো এইফালে গাইজ আগলৈ গৈ আছোঁ। তো আজি মানে বহুতেই ভাল লাগিছে, আৰু মানে কি অকলে আজি ফুৰিব ওলাই আহিছোঁ এনেকৈ। তো আগতে আহিছোঁ কাৰোবাৰ লগত, কিন্তু আজি অকলে লগৰ এটা আহিম বুলি কৈ আছে, এতিয়ালৈকে আহি পোৱা নাই। এইফালে আদাবাৰী, গণেশগুৰি, আদাবাৰী আজি মানে দেখিলেই চিঞৰে তেনেকৈ। অঁ সুন্দৰ, এনেকৈ চাইডে গৈ আছোঁ। অকণমান আগত ফ্লাইঅভাৰখন আৰম্ভ হৈছে। তো অলপ এতিয়া মানে আহি পালোঁ লগৰ এটা ঘৰৰ ৰুমত। এতিয়া মানে গুৱাহাটী চহৰৰ মাজত এটা বেলেগ বস্তু দেখুৱাইছোঁ আপোনালোকক, মানে কুঁৱা চক। এই কুঁৱা পানী ক'ত আছে ঠিকেই নাই দেই, মোবাইল পৰিলে সেই জিন্দগী বৰবাদ। এনেকৈ অলপ ধুই লওঁ, ৰেডি হৈ লওঁ। তো চাই থাকিব ভিডিঅ'টো। জীৱনত প্ৰথমবাৰ চলন্ত চিট দিছোঁ, চাই লওক আপোনালোকে। জীৱনত প্ৰথমবাৰ চলন্ত চিট, মজা লাগিছে। চলন্ত চিট আহি আছোঁ, একদম ফাইনেলি পাহৰি ভয় লাগিছে। দাদা উঠিছোঁ আৰু নামিব গৈ আছোঁ। এয়া গৈ আছোঁ। এয়া বাপৰে বন্ধুঘৰৰ পৰা ফটাফট ফ্ৰেছ হৈ ওলাই আহিলোঁ। মানে কি আমাৰ যিটো কামত আমি আহিছিলোঁ সেই কামটো কমপ্লিট হৈ গ'ল, যিহেতু এতিয়া ঘৰ যাব লাগে। তো মামলাটো এতিয়া কি হ'ল, মানে ঘূৰি ফুৰিছোঁ ষ্টেচনে নোপোৱা লগত। তো যেনে তেনে বিচাৰি পাইছোঁ। এতিয়া মানে টিকট বুকিং কৰি লওঁ, ৰাতিপুৱাই যোৱা হয়নে নে এতিয়াই হয় জানো নাজানো আৰু। তো দাদা গৈছে বুক কৰিবলৈ। তো আগলৈ চাই দিব ভিডিঅ'টো। এইফালে ধুনীয়াকৈ গ্লাছৰ মাজত ধুনীয়াকৈ মানে এনেকৈ সজাই থোৱা আছে। দাদা গৈছে টিকট কাটিবৰ কাৰণে। তো মানে ঘূৰি ফুৰিছে, বহুত মানুহ আছে, এনেকৈ লাইন হৈ আছে। কি হয় নাজানো আৰু, নে ৰাতিপুৱাই যোৱা হয় নে এতিয়াই মানে সোনকালেই হয় আৰু। তো এতিয়া অলপ মানে টিকট কাটি অলপ ফুৰিবলৈ ওলাই যাম ভাবিছোঁ, অলপ ফুৰিম। তো কি হয় চাই লওঁ, টিকটটো কনফাৰ্ম হৈ ল'লে আমি গম পাম ধৰক মানে কি হয় কি কথা। তো আগলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। তো আমাৰ টিকট বুক হৈ গ'ল ৰাতি 3:30 বজাত। এতিয়া অলপ ফুৰিবলৈ যাম। তো প্লেটফৰ্মৰ ভিতৰত আপোনালোকক দেখাইছোঁ ৰখা হৈছে, চবখিনি সজাই থোৱা হৈছে ইয়াতে। বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া।
এইফালে ৰাখিছে, এইফালে ধুনীয়াকৈ ফুল সজাই থৈছে। ৱাহ, মানে ধুনীয়া সৌন্দৰ্য আৰু দেখাই আছোঁ আপোনালোকক। আচ্ছা হে বৰ মজা লাগিছে আৰু কি ক'ম, বুজাব নোৱাৰা এটা পৰিৱেশ, ধুনীয়া সুন্দৰ। চলন্ত চিৰিৰ ওপৰত আমি ভয় লাগি গৈছে, ভয় লাগি গৈছে, ভয় লাগি গৈছে, ভয় লাগি গৈছে। তো টিকট চিকট কাটি মানে দেৰিয়ে হৈ গ'ল, আকৌ কিবা কিবি অলপ খাই ল'লোঁ, ভোক লাগিলে। এতিয়া মানে আমি কলাক্ষেত্ৰ চাম বুলি ওলাইছোঁ, কিন্তু 7টাত বোলে বন্ধই কৰি দিয়ে। তো ভাগ্য থাকিলে পাম আৰু, বাছ নাই পোৱা, মানে চিটি বাছ পোৱা নাই, খোজেই কাঢ়িছোঁ বোলো ব'লক আগত লগ পাম। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ কলাক্ষেত্ৰ। এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু টিকট চিকট কাটিলোঁ, আমি 3জন আছে, চাওঁ কেনেকুৱা কি লয়। তো গৈ থাকোঁ লগতে। তো আমি সোমাই আহি আছোঁ। এইফালে প্ৰথমতে এটা ৰংঘৰ ধুনীয়াকৈ বনাই দিছে, ৰংঘৰ দেখিছোঁ। তো গাইজ সোমাই গৈ আছোঁ। সেইটো আগৰটো কি হয়? এইফালে ভূপেন হাজৰিকাৰ গান ধুনীয়া বাজি আছে ধুনীয়াকৈ। এয়া ম'হৰ যুঁজ ধুনীয়াকৈ সজাই থৈ দিছে আৰু খৰিটোতে উঠিব লাগিব, বেলুনটোত। হা বাচ্ছা উঠা ন? হা গৈ থাকোঁ আগলৈ। লাইটিং দি দিয়া ন? আগত কি আছে ওপৰত? কিন্তু মানে 500 বছৰ পুৰণি ফটো ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছে। এইফালে ফটো মৰাত ব্যস্ত আমাৰ ৰূপু ভাই। আগলৈ দেখাই আছোঁ গোটেইখিনি। এইফালে সাঁচি পুঠিয়া পুথিৰ পিঠিকা, এনেকৈ গোটেইখিনি ফটো সংগ্ৰহ কৰি ৰখা হৈছে ৱালৰ চাইডে চাইডে। সেইফালে এনেকৈ কি এইখিনি নাজানো বাৰু, ধুনীয়াকৈ সংগ্ৰহ কৰি ৰখা হৈছে। সুন্দৰ পৰিৱেশ। যিখিনি আৰু দেখুৱালোঁ, মিউজিয়ামৰ ভিতৰত সোমাবলৈ দিছে, কিন্তু তাত ফটোগ্ৰাফী এলাও নাই, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো তেওঁলোকক এইফালেও দেখাই আছোঁ। এইফালে ধুনীয়াকৈ সকলোখিনি দেখুওৱা আছোঁ। দেখুওৱা হৈছে চব চাইডে। ধুনীয়া একদম নামঘৰৰ সকলোখিনি দৃশ্য দেখুওৱা আছে, সুখী আছে।
এইফালে এটা বৃহৎ ডাঙৰ জাপি এটা আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো চক বহুত ডাঙৰ জাপি। তো এনেকৈ সকলোখিনি দৃশ্য দেখাই আছোঁ আপোনালোকক। এইফালে কিবা প্ৰগ্ৰেমো হৈ আছে ওপৰত, দিবলৈ চেষ্টা কৰিম। তো পাৰিলে যাম গোটেইখিনি। আৰু এইফালে এটা মিউজিয়াম টাইপ কিবা এটা আছে, চাই লওঁ। এনেকৈ সজাই ৰখা হৈছে। আমাৰ গৰাকী আছে নেকি? আৰু অলপ ওপৰলৈ উঠি যাওঁ, প্ৰগ্ৰেম হৈ আছে, চাই লওঁ। কিবা খাল হয়, চিনি নাপাওঁ। এনেকৈ আজি আমি কলাক্ষেত্ৰত উপস্থিত হৈছিলোঁ আৰু ইয়াতে কিবা প্ৰগ্ৰেম হৈ আছে, দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। উঠি গৈছোঁ বাৰু। দিব মানে, কিন্তু ফটোগ্ৰাফী এলাও নাই। তো সেইকাৰণে আকৌ দেখাই আছোঁ আপোনালোকক। কলাক্ষেত্ৰৰ পৰা ওলালোঁ এতিয়া আমি যাব লাগে ৰুমৰ পৰা কাপোৰ চাপোৰ লৈ। আমাৰ ট্ৰেইন আছে, লাহে লাহে ওলাম আৰু ইয়াৰ পৰা। আগলৈ ভিডিঅ'টো চাই থাকিব। আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ আৰু মানে কলাক্ষেত্ৰৰ পৰা আহি ডাইৰেক্ট লগৰটোৰ ৰুমত গ'লোঁ। ৰুমত গৈ ফ্ৰেছ চেছ হৈ এতিয়া ওলাই আহিলোঁ। অলপ কিবা কিবি খাই ল'লোঁ। এতিয়া ৰেলৱে প্লেটফৰ্মত, গুৱাহাটী ৰেলৱে প্লেটফৰ্মত ৰেডি হৈ আছোঁ যাবলৈ। চব এনেকৈ বহি আছে, নিজৰ নিজৰ ট্ৰেইন অহালৈ মাথো অপেক্ষা কৰি আছে। আমিও অপেক্ষা কৰি আছোঁ। খন্তেক সময়ৰ পিছতে আমাৰো ট্ৰেইন আহি পাই যাবহি। তো বহুত ভাগৰ লাগিছে, আজি আৰু ভিডিঅ' নকৰোঁ, কাইলৈ ৰাতিপুৱা লগ পাম। তো চাই থাকিব ভিডিঅ'টো আগলৈ। তো ফৰকাটিং আহি পালোঁ। আহি এটা আমি ঘৰ যাওঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই বাই।